असम के कोकराझार में ऐसे ही एक प्रयास के बारे में मुझे पता चला है। यहाँ मॉर्निंग वॉकर्स के एक समूह ने स्वच्छ और हरित कोकराझार मिशन के तहत बहुत प्रशंसनीय पहल की है। इन सब ने नए फ्लाईओवर क्षेत्र में 3 किलोमीटर लंबी सड़क की सफाई कर स्वच्छता का प्रेरक संदेश दिया। इसी आनंदित হৈছোঁ আমাৰ ভাৰতবৰ্ষৰ মহামান্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী যি ধৰণৰ আমাৰ সীমা আটিং মৰ্নিং ৱাক গ্ৰুপৰ যিটো চাফাই অভিযান এইটো লৈ পেলাই ডিডি নিউজ চেনেল আৰু AIRৰ যোগেদি আমাৰ যোৱা দিনবোৰৰ যিটো চাফাই অভিযান এই চাফাই অভিযানৰ বিষয়ে আমাকো সামৰি লোৱাৰ নিচিনা কথা এটা ওলাব ডিডি নিউজৰ বা AIRৰ যোগেদি আমি গোটেই আনন্দিত আৰু আমাৰ সেই বিষয়ে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আমাৰ মাননীয় DC বাইদেউ আমাক নিজাববীয়াকৈ খবৰ লৈছে আমাৰ কাৰ্যকলাপৰ বিষয়ে। গতিকে আজিৰ দিনত আমি আমাৰ প্ৰধানমন্ত্ৰীজী মাননীয় নৰেন্দ্ৰ মোদীজীক আমি আমাৰ সীমা আটিং মৰ্নিং ৱাক গ্ৰুপৰ ফালৰ পৰা আমাৰ কাৰ্যকলাপৰ জৰিয়তে এই নিউজ চেনেলত আমাক প্ৰশংসা কৰাৰ নিচিনা বা উৎসাহিত কৰাৰ নিচিনা যেটো কথা ওলাইছে সেইটো শুনিবলৈ পাই আমি অতি আনন্দিত। যোৱা বছৰতো তেনেকৈ কাম কৰিছিলোঁ আৰু অনাগত দিনবোৰত আমি আশা কৰিছোঁ যে এই কোকৰাঝাৰ যিটো ফ্লাইঅভাৰ আৰু টাউনৰ চুবুৰীয়া অঞ্চলবোৰত যিমান যেনেকৈ চাফ চিকুণৰ ব্যৱস্থা কৰিব লাগে বা আমি যেনেকৈ দেখিবলৈ পাইছোঁ সমাজক আমি তেনেকৈ চাফ চিকুণ কৰাৰ যিটো মানে পদক্ষেপ বা যেনেকৈ চিকনি সেইটো আমি অকণমান চবকে যদি আমি এৱাৰনেছ এটা আনিব পাৰে তাৰ কাৰণে আমি অনাগত দিনবোৰত সময় অনুযায়ী আমি তেনেকৈ কাম কৰি যোৱাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ বুলি আমি আশা এটা ৰাখিছোঁ। আপোনালোকৰ গ্ৰুপত কেনে ধৰণৰ বা প্ৰফেশ্যনৰ ব্যক্তিবোৰ আছে আপোনালোকৰ গ্ৰুপত? ক'বলৈ গ'লে আমাৰ যিটো মৰ্নিং ৱাক যিটো গ্ৰুপ সীমা আটিং বুলি গ্ৰুপ ইয়াতে কমচে কম ইয়াত NGO নন NGO গভ ছাৰ্ভেণ্ট বা নন গভ ছাৰ্ভেণ্ট তাৰ লগতে এক্স ছাৰ্ভিচমেনসকল ইয়াতে জড়িত আছে, ডক্টৰসকল ইয়াতে জড়িত হৈ আছে, ৰিটায়াৰ্ড পাৰ্চন ইয়াতে জড়িত হৈ আছে, বিভিন্ন ধৰণৰ বিভিন্ন শ্ৰেণীৰ মানুহ ইয়াতে জড়িত হৈ আছে। असम के कोकराझार में ऐसे ही एक प्रयास के बारे में मुझे पता चला है। यहाँ मॉर्निंग वॉकर्स के एक समूह ने स्वच्छ और हरित कोकराझार मिशन के तहत बहुत प्रशंसनीय पहल की है। इन सब ने नए फ्लाईओवर क्षेत्र में 3 किलोमीटर लंबी सड़क की सफाई कर स्वच्छता का प्रेरक संदेश दिया। इसी